হাই দোস্তো, আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি এটা নতুন ভিডিঅ' দেখুৱাব ওলাইছোঁ। চাই থাকিব পংকজ ফেমিলি ভ্লগছ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কিছুদিন আগত কাগজেৰে এনেধৰণৰ বনাই লৈছিলোঁ। এইটো কি বস্তু হয় আপোনালোকে ধৰিব পৰা নাই চাগে, মই দেখুৱাই আছোঁ। চাই থাকিব। এইটো এনেকৈ ঘূৰাবও পাৰি, এনেকৈ ঘূৰাব পাৰি আৰু গোটেইটো বস্তুটো কাগজৰ হয়। চাই থাকিব। আৰু বস্তুটো হৈছে মোবাইল ৰখা ষ্টেণ্ড। এনেকৈ ৰাখি ফটো উঠিব পাৰি বা ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰি। এনেকৈ ৰাখিব পাৰি আৰু এনেকৈও ৰাখিব পাৰি। এনেকৈ মই নিজেই বনাই লৈছিলোঁ কাগজেৰে। তাৰপিছত চাই থাকিব, যেনেকৈ মন যায় মানে এইটো এনেকৈ ৰাখি এনেকৈ ঘূৰাই ল'ব পাৰি, এনেকৈ ঘূৰাই ল'ব পাৰি। তাৰপিছত মই এনেকৈ কৰি ৰাখি এনেকৈ চাই আছিলোঁ বা ভিডিঅ' কৰি আছিলোঁ। এতিয়া মই চেলফি ষ্টিক এডাল আনিছোঁ। চাই থাকিব, মই দেখুৱাই আছোঁ। এইডাল হৈছে চেলফি ষ্টিক আৰু মই দেখুৱাই আছোঁ খুলি কেনেকৈ ব্যৱহাৰ কৰে। চাই থাকিব। এইডাল এনেকৈ কৰি খুলি ল'ব লাগে এনেকৈ, আৰু মোবাইলটো ইয়াতে এনেকৈ ৰাখিব পাৰি। ইয়াত এনেকৈ কৰি চেলফি উঠিব পাৰি। এনেকৈ দীঘল কৰি ল'ব পাৰি আৰু দীঘল কৰি ল'ব পাৰি। বহুতখিনি দীঘল হয়, এনেকৈ দীঘল কৰি ল'ব পাৰি। ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰি, চেলফি উঠিব পাৰি। আৰু ইয়াতে ব্লুটুথ আছে। ব্লুটুথ কানেকশ্যন কৰি ল'লে ফটো উঠিবলৈ আৰু ভিডিঅ' কৰিবলৈ সহজ হয়। চাই থাকিব। আৰু ইয়াতে এডাল মানে যিমান যেনেকৈ মন যায় তেনেকৈ কৰি ল'ব পাৰি, চুটি দীঘল আৰু এনেকৈ বেকা কৰি ল'ব পাৰি, যেনেকৈ মন যায়। তাৰপিছত এইটো ইয়াতে এনেকৈ ষ্টেণ্ড বনাই ল'ব পাৰি। এনেকৈ ষ্টেণ্ড